নামঘৰতো সোমালোঁ। শ্ৰী শ্ৰী মাধৱদেৱে প্ৰতিষ্ঠা কৰা এয়া বৰপেটা নামঘৰ। মা আৰু মই আহিছোঁ। হরিভক্ত এক জাতি নাই ভেদাভেদ, উচ্চ জাতি নিচ জাতি নাহি কে প্ৰভেদ। কৃষ্ণই জয়বা কৰ সৰ্বৰূপে কল্যাণ কৰ কৃষ্ণ। সাগৰ দৈৱকী নন্দন কৰি এক মদৰ ৰাম ভকতৰ সংগ দাইজো বিশাখ মুখে তোৱা গুণৰ নাম আৰু তেৰ হবি যিমতে কামনা কৰিছে সকলো কামনা পূৰ কৰিব। অপাৰ মংগল দূৰ কৰিব, সৰ্বত্ৰভাৱে কুশলে ৰক্ষা কৰিব। জয় গুৰু শংকৰ কৃষ্ণ। বৰপেটা নামঘৰ হয়নে? তাক তুলসী খুঁটা দেখিছে যে, এই দুটা তুলসী খুঁটা, এই দুটা গছৰ খুঁটা এই দুটা, ইটো আৰু ইটো। তুলসী গছৰ খুঁটা আৰু ইটো কি ডাঙৰ। তুমি কৈ থাকা। এইয়া তুলসী খুঁটা নেকি? এই নহয়, এই পাক্কাৰ পাক্কাৰ পকী খুঁটা। সেই তিনিখন আসন। সেই তিনিখন আসন চাওক। কৃষ্ণ। এইটো হৈছে গৰুৰ পক্ষী। এইটো গৰুৰ পক্ষী। এইটো গৰুৰ পক্ষী। আৰু এইটো হৈছে হনুমান, ৰামৰ বাহন। কৈ থাকা তুমি, ময়ো কৈ আছো তোমাৰ লগত। ইয়াৰ পৰা মাৰি লোৱা। সেই তিনিখন আসন, গোহাঁই আসন। গাছাখন মাৰি লোৱা। গাছা বুলি কয়। এই চাকি জ্বলো, চাকি জ্বলোৱা ইয়াতো আছে। প্ৰভুৰ দিনৰে, প্ৰভুৰ দিনৰে, ভগৱানৰ দিনৰে। ভগৱানৰ দিনৰে। কেতিয়া প্ৰতিষ্ঠা হৈছিল? এইটো হ'ল 500 বছৰ। 500 বছৰ? কিবা মহিমা আছেনে? মহিমা আছে, বাপৰে বাপ বহুত আছে। এইখন হৈছে যেতিয়া বৈকুণ্ঠপুৰী, কৰ্ম অনুযায়ী ফল পায়। এইখন হৈছে মাধৱদেৱৰ স্থান। মাধৱদেৱৰ স্থান। নামঘৰৰ ৱালত ভগৱানৰ ফটো আছে। এয়া মই ব্ৰেক কেমেৰাতে দেখুৱাই দিছোঁ, ৰ'ব আপোনালোকক। চাওক, ইয়াত লিখিয়ে দিছে ভিক্ষাৰী ৰাৱণ। ৰাৱণে যেতিয়া সীতাক নিবলৈ আহিছিল, এনেকৈ ৰূপ ধৰি সীতাক নিবলৈ আহিছিল। এয়া ৰাধা আৰু নহয়, ৰাম, সীতা আৰু ৰাম। তাত লিখি দিছে মায়ামী।
ধৰ্মৰ নিন্দা ফল। ধৰ্মক যদি আপুনি নিন্দা কৰে এনেকুৱা গতি হ'ব, জিভা কাঢ়ি লব আৰু এনেকুৱা শাস্তি দিব। তাত লিখি দিছে বধ ৰাণী নদী। চক এনেকৈ শাস্তি দিব। আৰু ইয়াত দৌল মহোৎসৱৰ যাত্ৰীক চিধা দিয়া ঘৰ ওপৰত লেখা আছে। কৃষ্ণ এইটো এই চাইনবোৰ্ডখনত লেখা আছে যে শ্ৰী শ্ৰী বদলা আটা বা পদ্ম আটাৰ আদি ভিঠি। কৃষ্ণচূড়াজোপা ফুলি আছে। ক'ত গ'ল সেইজোপা? ইয়াত মানুহে ধূপ জ্বলায়। ইয়াত মন্দিৰৰ পিছফাল। মন্দিৰৰ কাষত থকা পুখুৰীটোলৈ যাওঁ বলক। সত্ৰ চাওক। সাংস্কৃতিক বিদ্যালয় মাধৱদেৱে শিকাইছিল আগৰ দিনত। মাধৱদেৱৰ দিনত শংকৰদেৱৰ অধ্যয়নাগাৰ। তুমি হৰি দৈৱকীৰ গৰ্ভতে বসুদেৱে কোলে নয়া চলিলা বাটে তোমাক থয়া যোগ মায়া আনিলে যে কোনে হৰি মোৰ হৰিয়ে